নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ নথিপত্ৰ দেখুৱাৰ পিছতো বংগৰ মুছলমান মহিলাক বাংলাদেশী হজালে আৰক্ষীয়ে ভুৱা নাগৰিকত্বৰ সন্দেহত বাংলাদেশীৰ টেগ লগাই আটক কৰা মহিলাক হেকত এৰি দিবলৈ বাধ্য হ'ল আৰক্ষীৰ ভুল চিনাক্তকৰণক লৈ উত্থাপন হৈছে এতিয়া বিভিন্ন প্ৰশ্নৰ ভয় ভাবুকি দেখুৱাই গুণ্ডাগিৰিত নমা বিজেপি নেতা টেপাই কৰিলে আত্মসমৰ্পণ 4 জুনত হিলবালি কৰিওৱা ডাম্পাৰত তালাচী চলাই ট্ৰাকৰ সৃষ্টি কৰা বিজেপি নেতা সুজিত সৰকাৰ উৰফে টেপা অৱশেষত দৌৰি আহিল আৰক্ষীৰ ওচৰলৈ দেখি বিদেশী সাধু সন্তৰে ভৰিছে নীলাচল পাহাৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে কামাখ্যা দেৱালৰ কৰ্তৃপক্ষ 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা ভয়ংকৰ বিমান দুৰ্ঘটনা 12 গৰাকীৰ মৃত্যু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিউচৰিত আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা ভয়াবহ বিমান দুৰ্ঘটনাত 12 গৰাকী লোকে প্ৰাণ হেৰুৱাৰ তথ্য কেনসাছ চিটিৰ বাটলাৰত দেওবাৰে পুৱা এক ব্যক্তিগত স্কাই ড্ৰাইভিং বিমান দুৰ্ঘটনা হোৱাৰ ফলতে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় পুনৰ বিজেপিক লপাথপা আছামুদ্দিন ওৱেছিৰ কোনোবাই যদি বিজেপিক পুনৰ ক্ষমতালৈ অহাটো ৰোধ কৰিব বিচাৰিছে AIMIMৰ সহায় বিচাৰিলে প্ৰস্তুত আছো AIMIMৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছামুদ্দিন ওৱেছিৰ মন্তব্য